ৱেলকাম টু মাই মিনি ব্লগ গাইজ। মই গৈছিলোঁ মোৰ মাৰ ঘৰ ৰঙাপাৰালৈ মোৰ ননদক লৈ। তাৰপিছত মই ঘৰত গৈ খালোঁ, মানে আমি সকলোৱে খালোঁ আম। আমৰ ভিতৰত আম খাই সকলোৱে ভাল পায় নহয় জানো, এণ্ড ভেৰি টেষ্টি আম আছিলে সেইটো। আৰু তাৰপিছত মোৰ গাটো মানে বেছি বেয়া হৈ গৈছিল যে মই বাকীখিনি ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। এণ্ড মই উভতি অহাৰ সময়তকৈ অলপমান ভিউ লৈছিলোঁ। আৰু ৰঙাপাৰাৰ ৰাস্তা চাহ বাগানৰ মাজে মাজে যে আমি আহি আছিলোঁ, তেতিয়া ইমানেই ধুনীয়া ৰাস্তা, আপোনালোকে চাওক নিজেই। তাৰপিছত আমি পাই গ'লোঁ মোৰ চচুৰবাৰী, মানে মোৰ তেজপুৰ চহৰ। তাৰপিছত মই চচুৰবাৰী পাই পেলাই দেখিলে নহয় মোৰ ননদে কিবা এটা অৰ্ডাৰ দিছিলে, আৰু তাই পিলি পিলি নিজকে চাই আছিলে ষ্টাইল মাৰি, আৰু এটা পাৰ্চেল মোৰ কাৰণেও আহিছিল। দেখিছে আপোনালোকে এই টেবুল ক্লথখন ইমানেই বেছি ধুনীয়া আহিছে, মই তাৰ কাৰণে বহুত বেছি হেপী হয়। এণ্ড গাইজ মোৰ গাটো বহুতেই বেছি বেয়া হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' শ্বুট কৰিব পৰা নাই। তাৰপিছত মই চাহ খালোঁ সন্ধিয়া 7টামান বজাত, আৰু তাৰপিছত মই ভাত খালোঁ 8টামান বজাত, আৰু তাৰপিছত মই 9টা বজাত ঘৰলৈ ঘূৰি আহিলোঁ। মই ভালকৈ ভিডিঅ' শ্বুট কৰিবই নোৱাৰিলোঁ, বিকজ মোৰ গাটো বহুত